গাইজ গুড মৰ্ণিং আশা কৰোঁ আপোনালোক সকলো ভালে আছে চ' মই আজি আন এটি ব্লগলৈ আহিলোঁ চ' আজি মই বনাম পাৰ মাংস চ' মৰ্ণিং গৈ পেলাই মই আমাৰ গেটৰ সন্মুখৰ পৰা আজি মই পাৰ বেপাৰীটো দেখাই দিম হা চাই থাকিব আপোনালোকে আমাৰ এই দুৱাৰমুখতে বহে চ' এইজনে হৈছে মোৰ পাৰ বেপাৰী ইয়াৰ পৰাই লৈ আহিছোঁ চ' আমাৰ ঘৰৰ তলতে বহে এয়াই হৈছে ভাইটিজন বৰপেটাৰ পৰা আহে আৰু মোৰ এতিয়া অলৰেডি পানী গৰম হৈ গ'ল আৰু এয়া গৰম পানীত মই নিমখ অকণমান দি লৈছোঁ আৰু এয়া মোৰ বা চাফা হৈ গ'ল আৰু এয়া মই জ্বলাইছোঁ ধুনীয়াকৈ জ্বলাই ল'ম আৰু এয়া হৈ যাব এতিয়া আৰু অকণমান লোম আছে একো নাই বাৰু এইখিনি মই অকণ পিছত চাফা কৰি দিম যিহেতুকে বাচিম এয়া হৈ গ'ল মোৰ কাটি ল'লোঁ ধুনীয়াকৈ এয়া বস্তুখিনি ওলাই দিলোঁ এতিয়া মই ওপৰত যাওঁ এয়া এইখিনি লৈছোঁ মোৰ ওপৰত বিউটিফুল কিটচেন আপোনালোক সকলোৱে জানে আৰু তাত মইনাই আছে ৰৈ তাই দালি বনাই আছে আৰু কিবাকিবি কৰি আছে তাই এতিয়া মই গৈ আছোঁ চ' মই দৰ্জাটো বন্ধ কৰি দিলোঁ এতিয়া তাইক দেখাম আপোনালোকক এতিয়া তাই কি কৰি আছে বাৰু চাই লওঁ ক'ত গ'ল মইনাজনীয়ে দেখাই দিয়া নাই এতিয়ালৈকে ইজনী ওলালে চ' তাই কি হ'ল তাই কি বনালে চাওঁ বাৰু এতিয়া এইটো হ'ল মোৰ বিউটিফুল কিটচেন চ' এয়া ব্ৰইলাৰ মাংসখিনি বইল কৰি ৰাখি দিছে অলৰেডি তাই এতিয়া আদা নহৰু এতিয়া এয়া পাৰ মাংসখিনি মোৰ কুটা হৈ গ'ল আৰু এয়াৰে বনাম মই কলডিল পাহাৰৰ ইয়াৰে বনাম আপোনালোকে সকলোৱে খাই পাইছে চাগে আৰু এইখিনি মই বাছি লৈ ল'লোঁ কলডিলখিনি অলৰেডি হৈ গ'ল আৰু ইয়াৰ লগত এটা আলু দিছোঁ যিহেতুকে মই আলু ভাল পাওঁ এয়া ব্ৰইলাৰ মাংস হৈ গ'ল মোৰ সিজিব ল'লে ব্ৰইলাৰ মাংসখিনি এয়া এতিয়া মই পাৰ মাংসখিনি এইবাৰ আকৌ পিঁয়াজখিনি এড কৰি ল'লোঁ আলুখিনিও ফ্ৰাই কৰিম আৰু একেলগে পাৰ মাংসখিনিও দি দিলোঁ ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দি দিওঁ এতিয়া এয়া হৈছে হালধি সকলোৱে জানে হালধি বুলি আৰু এতিয়া মই অকণমান নিমখ এড কৰিম তেতিয়াহে মাংসখিনি সিজিব ল'ব এতিয়া মই ধুনীয়াকৈ মিক্স কৰি দিম এয়া এতিয়া মই আদা নহৰুখিনি এড কৰি দিম ধুনীয়াকৈ মিক্স কৰি দিলোঁ এতিয়া অকণমান সময় মই ঢাকন মাৰি দিলোঁ সিজিবলৈ মোৰ ব্ৰইলাৰ মাংস হৈ গ'ল পাৰ মাংসত ধুনীয়াকৈ সিজিব লৈছে এতিয়া মই কলডিলখিনি এড কৰি দিলোঁ এতিয়া ধুনীয়াকৈ মই লৰাই দি আছোঁ মিলি যাক দুয়োটাই এতিয়া আকৌ সিজিব ভালদৰে অকণমান মই আকৌ ঢাকন মাৰি দিম ব্ৰইলাৰ মাংসত মই এয়া ধনিয়া পাতা কাটি দিলোঁ হৈ গ'ল মোৰ ব্ৰইলাৰ মাংসখিনি এতিয়া পাৰ মাংসখিনি হ'বলৈ আছে চ' ধুনীয়াকৈ সিজি আছে পাৰ মাংসটো কলডিলখিনিও গলি গৈছে চ' এতিয়া মই অকণমান পানী এড কৰিম মানে গৰম পানী এড ৰখায়ে থৈ দিছোঁ এতিয়া মই পানী এড কৰিলোঁ পাৰ মাংসত এতিয়া আকৌ ধুনীয়াকৈ লাৰি দিয়াৰ পিছত আকৌ মই ঢাকন মাৰি দিম তাৰে পিছত মই জিৰা গুড়া অকণমান এড কৰিম চ' এয়া ঢাকন দিলোঁ হৈ গ'ল ইমান ধুনীয়াকৈ উতলিছে আৰু ইমান ধুনীয়াকৈ সিজিছে আৰু দেখিবলৈও ধুনীয়া হৈছে এয়া মই জিৰা গুড়াখিনি এড কৰিলোঁ হৈ গ'ল আৰু ইয়াত বাংলা ধনিয়া মানে খাচি দিৰীয়া আৰু এয়া কেঁচা জলকীয়া গোন্ধটো ধুনীয়া হোৱাৰ কাৰণে দি দিছোঁ চ' হৈ গ'ল মোৰ বনোৱা ধুনীয়া হৈছে দেখিবলৈ আপোনালোকেও খাই চাব পাৰে এনেকৈ চ' হৈ গ'ল মোৰ পূৰা কমপ্লিট এতিয়া মই তলত আহি গ'লোঁ বিউটিফুল কিটচেনৰ পৰা এতিয়া মই এয়া পাৰ চৰাই মই ঠেংবোৰ কাটি নিদিওঁ টুকুৰিকৈ মানে দীঘলকৈ ৰাখোঁ আৰু পাখাকেইটাও মই কাটি নিদিওঁ তেনেকৈ দীঘলকৈ ৰাখোঁ যিহেতুকে পাৰ মাংস বিচাৰিয়ে নাপায় সেইটো কাৰণে চ' এতিয়া মই ভাত খাই আছোঁ আপোনালোকে দেখিছে পূৰা মাংস বাচি খাই আছোঁ এতিয়া মই ভাতখিনি খাই লওঁ আপোনালোকৰ পৰা বিদায়